हादोरनाङै दुर्गा फुजाया शुक्रबारखालि जोबनानै थांबाय। मख'नो गोनांदि सोरखारा खानानै होनाय एसपि खान्थिनि गेजेरजों आसामनि दाब दाब जिल्लाफोरावबो दुर्गा फुजाखौ फालिनाय जादोंमोन। नाथाय दुर्गा फुजानि जोबथा सान अदेबानि दशमी सानखालि क'क्राझार जिल्लानि गसाइगावआव बिमा दुर्गानि मुसुखाखौ दैयाव फोजावहरनाय समाव फुजा सामलाय आफाद आरो पुलिस बिफाननि गेजेराव दान्थे बिदान्थे जायो। खौरां मोननाय बादिब्ला फुजा सामलाय आफादा विजया दशमी सानाव बिमा दुर्गा देवीनि मुसुखाखौ दैयाव फोजावहरनाय समाव खुंथायनिफ्राय कर'ना बेरामनि मुं लानानै हेंथा होनायनि अजद, लोगोसेनो बिमा दुर्गाखौ दैयाव फोजावहरनाय समाव पुलिस जवानफोरा जुथा गाननानै असनमान खालामनायनिबो अजद होदों फुजा सामलाय आफादा। बेफोर गासैबो जाथायखौ लानानै फुजा सामलाय आफादनिफ्राय गसाइगाव थानानि मोखाङाव धर्ना होनायजों लोगोसे महकुमा पुलिस बेंगिरि सौरभ गुप्ता आरो महकुमा खुंगिरि राहुल कुमार गुप्तानि हेंथायै गोख्रों राहा लानो दाबि दैखाङो। মানে সবতকে জঘন্যতম আমার এই এসডিপিও আর আমার এসডিও সিভিল যি পদক্ষেপ লৈছে ঠাকুর বিসর্জনের ক্ষেত্ৰত এইটো আমি তীব্র ভাষা গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আজি চাওক, কোকৰাঝাৰ আমাৰ ডিষ্ট্ৰিক্ট টাউন হয়, কোকৰাঝাৰ আমাৰ ডিষ্ট্ৰিক্ট। কোকৰাঝাৰত এক নিয়ম কোভিড প্ৰটকলৰ কাৰণে আৰু আমাৰ গোসাইগাঁৱত এক নিয়ম, আৰু যদি সমষ্টিৰ কথা কয় সমষ্টি আপোনাৰ তামাহাটৰ এক নিয়ম আৰু চৰাইবিলত এক নিয়ম হ'ব নেকি? আৰু আমাক 5জন দিছে, মাত্ৰ 5জন ঠাকুৰ ধুবৰ কাৰণে বিসৰ্জন কাৰণে আপোনাক পারমিশন দিছে। 5জন কেনেকৈ ডুবাব পাৰি, কেনেকৈ বিসর্জন দিব পাৰি? সমগ্ৰ হিন্দু সমাজ, সমগ্ৰ গোসাইগাঁওবাসীৰ ৰাইজ, সমগ্ৰ গোসাইগাঁওবাসীৰ ৰাইজ আমি এইটো এক কথাতে ধিক্কাৰ জনাইছোঁ। আৰু এই এছডিপিঅ'ক আৰু এছডিঅ' চিভিলক অতি সোনকালে ইয়াৰ পৰা গোসাইগাঁৱৰ পৰা বৰখাস্ত কৰিব লাগে, এইটো আমাৰ দাবী। এই দাবী আমাৰ যেতিয়ালৈকে হেৰি নহয় আমি নামানো। আজি চাওক, আপোনাৰ ঠাকুৰ যে বিসর্জন কৰিছে সিহঁতে আমাকতো দিয়া নাই, 5জনৰ ওপৰত নিদিয়ে, পারমিশনেই দিয়া নাই। সিহঁতে জোতা পিন্ধি ঠাকুৰ বিসর্জন কৰাইছে, এইটো ভিডিঅ' ফুটেজত পাই যাব আপোনালোকে। দ্বিতীয় কথা, এটা ঠাকুৰৰ ৱেট কিমান থাকে? 8ৰ পৰা 10 কুইণ্টেল। এই 10 কুইণ্টেল ৱেট ঠাকুৰটো 5জন কেনেকৈ আপোনাৰ বিসর্জন দিব? এইটো কোনটো জগত আছোঁ আমি? বাংলাদেশত আছোঁ না পাকিস্তানত আছোঁ না ইণ্ডিয়াত আছোঁ না অসমৰ গোসাইগাঁও ৰাজ্যত যে আছোঁ? ইয়াত কাৰ চৰকাৰ চলি আছে? বিজেপিৰ চৰকাৰ চলি আছে, বিজেপি ইউপিপিএল আৰু জিএছপিৰ চৰকাৰ চলি আছে। এই হিন্দুত্বৰ দাবী কৰা চৰকাৰ, এই চৰকাৰ আজি হিন্দুৰ কাৰণে আজি যি ঘটনা কৰিলে এই গোসাইগাঁৱৰ ইতিহাসত এক কালা অধ্যায় বুলি আমি ভাবিছোঁ। এটা স্পষ্ট কথা, আমাৰ দাবী এটাই, এই 2জন এছডিপিঅ' আৰু এছডিঅ' চিভিল সিহঁতক বৰখাস্ত কৰিব লাগে। যোৱাকালি আমাক এই থানাত মাতি যি ধৰণৰ অপমান কৰিছে আমাৰ এছডিপিঅ' ছাৰে, বহিব দিয়া নাই, চেয়াৰ দিয়া নাই, কিবা ক'লে উল্টাকে আমাক বেয়াকৈ কৈছে। কিবা আমি যদি কৈছোঁ, কিবা যদি আমি কৈছোঁ, উল্টাকে আমাক বেয়া ব্যৱহাৰ কৰিছে। আৰু আমাৰ যে চাওক, চিধা কথা একদম ৰাইজেও গম পায়, ইমান দিন কোভিড নাছিল, আজি সমগ্ৰ ভাৰতবৰ্ষৰ কোভিড কি গোসাইগাঁও আহি পাইছে নেকি? যে এই কোভিডৰ কাৰণে মাত্ৰ 5জন দশমীৰ পারমিশন দিব আপুনি? ষষ্ঠমী, অষ্টমী, নৱমী হাজাৰ হাজাৰ মানুহ ওলাইছে, একমাত্ৰ দশমী প্ৰিয়, আমাৰ হিন্দু ধৰ্মৰ ওপৰত আঘাত প্ৰিয়। गसाइगावनिफ्राय सनाराम मोसाहारि, इनसाइड एनि बर'।